অলৰেডি হেৰালেই আমাৰ আমি বিচাৰি হেল্ল' গাইজ ৱেলকাম বেক টু ইফালে ওলাওঁ আমাৰ এটা বহুত দুখ খবৰ হ'ল। মোৰ দেৱাশিষ আছে মোৰ লগত, মানে আমি একচুৱেলি ৰাস্তাটো অলৰেডি হেৰালেই আমাৰ আমি বিচাৰি আহিছোঁ। আমাক মানে ক'লে মানুহ এজন খুৰা এজনে বোলে এইফালে সোমাই আহক। আমি সোমাই আহিলোঁ। লাষ্টত দেখিছোঁ এইয়া অৱস্থা, ৰাস্তাটোৰ পৰা হ'ব আমাৰ মানে। তো ফাইনেলি আমি ভিতৰত সোমাই গ'লোঁ। ভালে লাগিছে, অকণমান টাইম কষ্ট পালোঁ, একো নাই, ভাল লাগিলে। নতুন এখন কাণ্ট্ৰিত আহিছোঁ, আগৰবাৰ নাপালোঁ সোমাবলৈ, পস্তাই গ'লোঁ। অৰিজিনেল কাৰ্ড নানিলোঁ। আজি ভাবিলোঁ এক বুলি দু স্বীকাৰ কৰি ভাল লাগিছে। ভূটানৰ ষ্টাৰ্টিং, ব'লক ভিডিঅ'টো আৰম্ভ হ'ব। এই হা বঢ়িয়া বঢ়িয়া। বঢ়িয়া। টাউনখন ক'ত আছে গুৰুজী? ভালে লৈছোঁ বঢ়িয়া। মজা ন, যাতে আমাৰ আপাৰচমৰ পৰা আহিলেও ইয়াত আহিব পাৰে। বঢ়িয়া আছে। বঢ়িয়া বঢ়িয়া। ভিতৰত সোমাই আহি পালোঁ বৰ্তমান। অলপ ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ ভাবিলোঁ ভিউটো চাওঁ, এবাৰ ভিউটো দেখে চব পূৰা মানে বঢ়িয়া আৰু ফটোশ্বুট আৰু হৈ আছে বৰ্তমান। অলপ ফটোশ্বুট কৰিলোঁ আৰু দেৱাশিষ স্মাইল, বঢ়িয়া বঢ়িয়া। বোকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। ভূটান চাই মেলি আৰু এতিয়া যাওঁ আৰু অভিমুখে। ভাল লাগিলে দিন।